যেনেকে হোক তই মোক টকা আনি দে। টকা নহলে ঘৰ কেনেকে চলাম হা? কেনেকে চলাম? মোৰ মুখৰ ফালে এনেকে চাই নাথাকিবি। যিটো কৈছো সেইটো শুন। মা, তোমাৰ আজি কি হৈছে? তুমি মোৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰি আছা মা? মোৰ একো হোৱা নাই। তোৰ একো প্ৰশ্নৰ উত্তৰ মোৰ তাত নাই। মুঠতে জানি ল, আজিৰ পৰা তই বহি বহি খাব নোৱাৰ। যদি পাৰ ভিক্ষা খোজগৈ, নহলে লোকৰ ঘৰত কাম কৰগৈ। আৰু যদি এইবোৰ কৰিব নোৱাৰ তেন্তে ঘৰ এৰি গুচি যা। মা, মই ঘৰ এৰি ক'ত যাম? মই তোমাক এৰি ক'তো নাযাওঁ মা। মই ইয়াতে থাকিম। তুমি যিটো কোৱা সেইটোৱে কৰিম। মোক তুমি ইয়াৰ পৰা যাব নকবা মা। শুন বাহি, তই মোক মা বুলি নেমাতিবি। মই তোৰ মা নহয়। মই তোক সৰুৰ পৰা পালিছোহে মাথো। মই তোক জন্ম দিয়া নাই নহয়। মই জানো এইবোৰ মা। সকলোৱে কয় তুমি মোক জন্ম দিয়া নাই বুলি, কিন্তু মোৰ বাবে তুমিয়ে মোৰ মা। নেজানো কোন মাকে তোক জন্ম দিছে। তই বহুত ভাল ছোৱালী, কিন্তু মই সিমান ভাল নহয় আৰু হ'বও নিবিচাৰো। তোক অকল মই টকাৰ বাবে পালি আছিলো, কিন্তু এতিয়া যেতিয়া মই তোৰ বাবত টকা পোৱা নাই, তোক আৰু পালি মোৰ একো লাভ নাই। তুমি চিন্তা নকৰিবা মা। মই য'ৰে পৰা হওক, যেনেকেই হওক, টকা আনি তোমাৰ হাতত দিম মা। কি হ'ল অঞ্জলি, তুমি মাজ ৰাস্তাত কাৰ ৰখাবকৈ এনেকে নামি আহিলা যে? চোৱা অৰ্জুন, কিমান মৰম লগা তাই। আৰে, ভিক্ষা খোজা কৰবাৰ গাঁৱৰ ছোৱালী এজনীৰ বাবে তুমি এনেকে মাজ ৰাস্তাত কাৰ ৰখাবৰ বাবে চিঞৰিছিলা? মই ভাবিলো ডাঙৰ কিবা এটা হ'ল। মাইনা, তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ বহুত দূৰত। তোমাৰ মা আৰু দেউতা আছেনে? মোৰ অকল মা আছে, মোৰ দেউতা নাই। তোমাৰ মায়ে কাম নকৰে? তোমাক কিয় ভিক্ষা খুজিবলৈ ইমান দূৰলৈ পঠাইছেনো? কোৱা আকৌ। ঠিক আছে, তুমি ক'ব বিচৰা নাই যদি নেলাগে দিয়া ক'ব। তুমি সদায় এইখিনি ঠাইত আহানে? মই সদায় এইখিনি ঠাইত নাহো, কেতিয়াবা কেতিয়াবাহে আহো। বাৰু, তুমি এই টকাখিনি ৰাখা। আপুনি মোক ইমান টকা দিছে? সেই টকাখিনি মাক গৈ দিবা আৰু কবা তোমাক স্কুলত নাম ভৰ্তি কৰি দিবলৈ, আৰু তোমাৰ যি যি কিতাপ পত্ৰ লাগে সেইখিনিও কিনি দিব কবা। অঞ্জলি ব'লা, এতিয়া মোৰ দেৰি হৈছে। তোমাক ড্ৰপ কৰি আকৌ মোৰ অফিচ যাব লাগিব। হেল্ল', কওক ছাৰ, ইমান দিন পিছত কেনেকে মনত পৰিল আপোনাৰ মোক ফোন কৰিবলৈ? আৰে, আগতে সেইটো কোৱা, তুমি পাহিক কিয় ক'লা তুমি তাইৰ জন্মদাতা মাক নোহোৱা বুলি? এতিয়া যদি তাই তোমাক প্ৰশ্ন কৰে তাইৰ জন্মদাতা মাক কোন বুলি, কি বুলি উত্তৰ দিবা? হা, কি বুলি উত্তৰ দিবা? মোৰ ইমান কষ্টৰে বনোৱা প্লেন ফ্লপ কৰিব বিচাৰি আছা? হা, 4 মাহ টকা নিদিয়াৰ বাবে তুমি কেনেকে এইটো কৰিব পাৰা? ইমান দিনে যে তোমাক খৰচ দি আছো, তুমি যে বহি বহি খাই আছা, সেইবোৰ 4 মাহতে তুমি পাহৰিলা? কেনেকে পাহৰিলা? একো পাহৰা নাই ছাৰ। কিমান টকানো দিয়ে আপুনি? সেইখিনি টকাৰে মোৰ কোনো মতে খোৱা খৰচটোহে চলে। আৰে, মোৰ তাতে টকাৰ কোনো গছ নাই। টকা পাবৰ বাবে ইমানখিনি প্লেন কৰিছো। টকা যদি মোৰ ইমানেই থাকিলে হয়, সেইবোৰ কিয় কৰিলো হয়নো? হা, এতিয়া মেইন কথা শুনা। আৰু 4 মাহ মই তোমাক টকা পঠাব নোৱাৰিম। এবাৰ মোৰ প্লেনটো ছাকচেছ হ'ব দিয়া, পিছত মোৰ ফালৰ পৰা তোমাৰ বাবে এটা বহুত ভাল পুৰস্কাৰ দিম। এতিয়া মাথো পাহিক তুমিয়ে তাইৰ জন্মদাতা মাক হোৱা বুলি কৈ আগৰ দৰে মৰমত ৰাখা। পুৰস্কাৰ মানে? মোক আপুনি পুৰস্কাৰ দিব? হা ছাৰ, মোৰ আপোনাৰ ভাগৰ পৰা এভাগ লাগিব। এটা পোৱালি সৰুৰ পৰা ডাঙৰ কৰা কিমান কষ্ট, সেইটো কষ্টৰ দাম মোক দিব লাগিব। ঠিক আছে, সকলো পাই যাবা। কেইবছৰমান ৱেইট কৰা। ৰাখিছো এতিয়া। আৰু এটা কথা শুনা, মই কল নকৰিলেও একো উল্টা পুল্টা কাম নকৰিবা। বহুত ব্যস্ত থাকো মই, সেইবাবেহে। হ'ব, ৰাখিছো এতিয়া। উল্টা পুল্টা কামটোৱেই নিৰ্মালী দেৱীয়ে কৰিবই। টকা যোনফালে, সেই নিৰ্মালী দেৱী সেইফালে। মা, মই যে তোমাক টকা দিছিলো, ভাল আন্টিজনীয়ে দিয়া টকা, সেইখিনি টকাৰে স্কুলত মোক নামভৰ্তি কৰি দিবানে? আইও দেহি, পঢ়ি কি কৰিবি তই? হা, তই স্কুলত গ'লে ভিক্ষা কৰিব কোন যাব? হা মা, মোৰ স্কুলত যাবৰ মন আছে বাবে ভাল আন্টিজনীয়ে দিয়া টকাখিনি লৈছিলো। চুপ থাক, স্কুলৰ নাম মুখেদি নোলাবি। তই স্কুল যাবৰ বাবে জন্ম লোৱা নাই নহয়। তই নিৰ্মালী দেৱীক, মানে তোৰ মাক ভিক্ষা কৰি খুৱাবৰ বাবে জন্ম লৈছ। চুপচাপ সিদিনা য'ত গৈছিলি, তোৰ সেই ভাল আন্টিজনীক য'ত লগ
কিন্তু নহয়, সেইটো তোৰ মাৰ অৰ্ডাৰ বুলি ভাব। ভগৱানে কিয় মোৰ পৰা মাক হোৱা সুখটো কাঢ়িলে অৰ্জুন? আজি যদি আমাৰ সন্তান বাচি থাকিলে হয়, ময়ো নিবেদিতাৰ দৰে মাক হ'ব পাৰিলো হয়। নিবেদিতা কিমান লাকি, এটা সন্তানৰ পিছত দ্বিতীয়টো সন্তানৰ মাক হ'ব ওলাইছে। অৰ্জুন, তুমি ভাবিছা মই জ্বলিছো? নাই, মই তাইৰ সুখ চাই জ্বলা নাই। মই মাথো মাক হ'ব বিচাৰো। ময়ো বিচাৰো মোৰ এটা সন্তান থকাটো, মোক মোক মা বুলি মতাটো, মা শব্দটো শুনিবলৈ মোৰ যে কিমান মন যায় অৰ্জুন। ভগৱানে কিয় মোৰ লগত এনেকুৱা কৰিলে? সেইখন ঘৰৰ বাবে মই একোকে কৰিব নোৱাৰিলো, তোমাৰ বাবেও একো কৰিব নোৱাৰিলো। তুমি দুখ নকৰিবা অঞ্জলি। ভাইটিয়ে এটা বহুত ডাঙৰ সিদ্ধান্ত লৈছে, যিটো শুনিলে তোমাৰ সকলো কষ্ট নাইকিয়া হৈ যাব। অঞ্জলি, তুমি মাক হ'ব পাৰিবা আৰু মই দেউতা। ভাইটিয়ে তাৰ দ্বিতীয় সন্তানক আমাৰ হাতত তুলি দিব। কি অৰ্জুন, তুমি সঁচা কৈছা? কিন্তু নিবেদিতা, তাই জানো মানিব? ভাইটি আৰু বোৱাৰীয়ে দুয়োজনে মিলিয়ে এইটো সিদ্ধান্ত লৈছে। সিহঁতৰ এই ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম অঞ্জলি। তুমি ঠিকেই কৈছা, কেতিয়াও নোৱাৰো। সিহঁত আমাৰ কথা ইমান চিন্তা কৰিছে, কি বুলি যে মই নিবেদিতা আৰু ভাইটিক ধন্যবাদ দিম। বহুত সুখী মই, জানানে? তোমাক বুজাব নোৱাৰিম মই কিমান সুখী। কিন্তু মই এবাৰ নিবেদিতাৰ লগত এই বিষয়ে কথা পাতিব বিচাৰো। তাই নিজে এইটো সিদ্ধান্ত লৈছে না কিবা চাপত পৰি লৈছে? নাই নাই অবিনাশ, সেইটো তুমি কি কৈ আছা? মই মোৰ নিজৰ সন্তানক বাইদেউ আৰু দাদাৰ হাতত তুলি দিম? নাই, মই নোৱাৰো। তুমি ইমান ডাঙৰ সিদ্ধান্তটো কেনেকে অকলে লৈ ললা? তুমি ইমান অস্থিৰ নহবাচোন। আমাৰ সন্তান বেলেগত নাযায় নহয়, এইখন ঘৰতে থাকিব, তোমাৰ চকুৰ সন্মুখতে থাকিব। মাথো তোমাক খুৰী বুলি আৰু বৌক মা বুলি মাতিব। যদি তুমি বিচাৰা তোমাকো খুৰী নামাতি সৰু মা মাতিব। মোৰ সন্তানে মোক খুৰী বুলি মাতিব? হা? কি কৈ আছা তুমি এইবোৰ? সেইটো কেতিয়াও হ'ব নোৱাৰে। মই মোৰ সন্তানৰ খুৰী বা সৰু মা হ'ব নিবিচাৰো। মই মোৰ সন্তানৰ মা হয়, গতিকে মই মা হ'ব বিচাৰো, অকল মা হ'ব বিচাৰো। আৰে, তুমি বুজিব চেষ্টা নকৰা কিয়? আমাৰ এটা সন্তান আছেই। দুটা সন্তান হলে ইমান খৰচ ক'ৰ পৰা উলিয়াম? দাদাৰ চাকৰি আছে, বৌৰো চাকৰি আছে, কিমান সম্পত্তি সিহঁতৰ। আমাৰ দ্বিতীয় সন্তানক যদি সিহঁতক দি দিওঁ, দাদা আৰু বৌৰ সকলো সম্পত্তি আমাৰ সন্তানে পাব, আমাৰ সন্তানৰ নামত কৰি দিব। আৰু এবাৰ সকলোখিনি আমাৰ সন্তানৰ নামত কৰি দিলে সকলোখিনি আমাৰেই হ'ব, সম্পত্তিও আমাৰ আৰু সন্তানো আমাৰ। অবিনাশে যিকোনো সিদ্ধান্ত ভাবি চিন্তি নিজৰ লাভৰ বাবেহে কৰে, হেনে নকৰে। এতিয়া বুজিলা তুমি? মই সিহঁতৰ ভালৰ বাবে নহয়, আমাৰ ভালৰ বাবেহে এইটো সিদ্ধান্ত লৈছো। দাদা আৰু বৌৰ সম্পত্তিখিনি আমাৰ নামত কৰিবৰ বাবে তুমি ভাবিব নোৱাৰিবা মই কিমান বছৰৰ পৰা কি কি প্লেন কৰি আছো। ভাইটি, তোমাক তোমাৰ দাদাই কিমান মৰম কৰে, আৰু তুমি মই নিবেদিতাৰ লগত এই বিষয়ে কথা পাতিবলৈ আহিছিলো, কিন্তু তোমালোকৰ কথা শুনি তোমাৰ আকৌ কি হ'ল? হঠাৎ ডিচিশ্যন সলনি কৰিলা? ভাইটি আৰু বোৱাৰীয়ে যেতিয়া নিজৰ সন্তানক আমাক দিব বিচাৰিছে, তুমি আপত্তি কৰি আছা কিয়? মই ভাবি পোৱা নাই। কুইন বেবী এডপ্ট কৰাৰ কথা কিয় ভাবিছা তুমি? সেইবোৰ মই তোমাক জনালে তুমি বৰ কষ্ট পাবা। তুমি ভাইটি আৰু নিবেদিতাক বৰ মৰম কৰা। মই তোমাক সিহঁতৰ প্লেনৰ বিষয়ে ক'ব নোৱাৰিম। তুমি এইবোৰ শুনিলে বৰ দুখ পাবা। ঘৰখনতো বেয়া প্ৰভাৱ পৰিব। তোমাৰ আৰু ভাইটিৰ মাজৰ সম্পৰ্ক বেয়া হ'ব। মই সেইটো হ'ব দিব নোৱাৰো। কিন্তু মই ভাইটি আৰু নিবেদিতাই কৰা প্লেন কেতিয়াও সফল হ'ব নিদিওঁ। সেইবাবে মই আমাৰ বাবে এটা সন্তান এডপ্ট কৰাৰ কথা ভাবিছো। কি হ'ল পাহি, তুমি আজি তোমাৰ স্কুলৰ খৰচ ল'ব বিচৰা নাই যে? মোৰ পঢ়াৰ বাবে কোনো খৰচ নালাগে। আচলতে মই স্কুলত নাযাওঁ। কিন্তু তুমিতো ইমান দিনে স্কুলত গৈছিলা, হঠাৎ নাযাওঁ বুলি ক'লা যে? মোক ক্ষমা কৰি দিব, মই কোনোদিনা স্কুলত গৈ পোৱা নাই। ইমান দিনে মই আপোনাৰ পৰা মিছা কথা কৈ টকা লৈছিলো, কাৰণ মোৰ মায়ে আপোনাৰ পৰা মিছা কথা কৈ টকা ল'ব কৈছিলে। কি? তেন্তে তুমি সেইবোৰ টকা লৈ কি কৰা? মাক দিওঁ মই টকা। তোমাৰ মায়ে তোমাক স্কুলত নামভৰ্তি কৰি দিয়া নাই? নাই, আপুনি মোক ক্ষমা কৰি দিব। মই আপোনাক ইমান দিনে মিছা কথা কৈছিলো। মই মাক বৰ ভাল পাওঁ, কিন্তু মোৰ মা
পাহি আমাৰ ঘৰত কিয় তাইতো নিৰ্মলাৰ লগতহে মই দেখোন এইমাত্ৰ নিৰ্মলাৰ লগত ফোনত কথা পাতিলো তাৰ মানে কি হ'ল ভাইটি বৰ চিন্তা নাছা যেন লাগিল বাৰু পাহি তাই আমাৰ সন্তান আমি যে কৈছিলো সন্তান এডপ্ট কৰাৰ কথা আমি তাইকে এডপ্ট কৰিলো হোৱাট ভাইটি ইমান আচৰিত হলা যে ক'তা নাইতো বৌ মইনো কিয় আচৰিত হ'ম ৰবা বৌ মই আহিছো হেল্ল' পাহি ক'ত ছাৰ আপুনি আকৌ ফোন কৰিলে পাহি মোৰ লগতে আছে ঘৰতে আছে কিয় আৰে সঁচা কথা ক'বানে নাই তুমি পাহি মোৰ ওচৰতে আছে আপুনি এইটো মাহৰ টকাটো সোনকালে পঠাই দিব ছাৰ কিমান টকাত পাহিক বিক্ৰী কৰিছা হা মোৰ লগত মিছা কৈ আছা হা এইটো মাহৰ টকা বিচাৰিছা মোক ঠগিব বিচাৰিছা হা মোৰ লগত উল্টা প্লেন কৰিছা তুমি এইবোৰ কি কৈছে ছাৰ আপুনি মই আপোনাক ঠগাম মই আপোনাৰ কাৰণে প্লেন কৰিম মই কিহৰ প্লেন কৰিম আপোনাৰ কাৰণে ছাৰ হ'ব নাটক কৰা বাদ দিয়া মোৰ এনে প্লেন ফ্লপ হ'ল তাতে আকৌ তুমি মোৰ লগত খেল খেলিব বিচাৰিছা হা সকলো শেষ কৰি দিলা যিখন ঘৰৰ পৰা তাইক হাতত ৰাখিবৰ বাবে ইমান কষ্ট কৰিলো ইমান প্লেন কৰিলো সেইখন ঘৰতে তাইক তুমি কেইটামান টকাৰ লোভত পৰি বিক্ৰী কৰি দিলা হা কেইটামান টকা নহয় বহুত টকা ছাৰ আৰু সেইখিনি টকাৰে মই গোটেই জীৱন বহি বহি খাব পাৰিম আৰু শুনক এতিয়াৰ পৰা আপুনি মোক ফোন কৰি আমনি কৰি নাথাকিব যোনফালেই টকা নিৰ্মালী দেৱী সেইফালেই সেইটো হ'ব নোৱাৰে 7 বছৰ মই যিজনী ছোৱালীক মাক দেউতাকৰ পৰা আঁতৰত ৰাখিছিলো দাদা বৌৰ সম্পত্তি মোৰ সন্তানে পাওক বুলি আমি পাওঁ বুলি আজি সেইজনী ছোৱালীকে সিহঁতে এডপ্ট কৰিলে সকলো শেষ সকলো প্লেন শেষ ভুল হৈছিল বহুত ডাঙৰ ভুল হৈছিলে মোৰ যদি সৰুতে এইজনীক মাৰি পেলালো হয় তেন্তে নিবেদিতাকো ইমান টকা দি থাকিব লগা নহল হয় তাইক পালিবলৈ দাদাৰ সন্তান বুলি ভাবি তাইক হত্যা নকৰি এইখন পৃথিৱীতে জীয়াই থাকিব দিছিলো কিন্তু মই বিচৰাৰ আগতে তাই এইখন ঘৰত আহিল আমি সম্পত্তি পোৱাৰ পিছত দাদা বৌয়ে নিজৰ সন্তানক ঘূৰাই পালে একো নাছিল কিন্তু এতিয়া মোৰ হাতৰ পৰা সকলো গ'ল নাই মই 7 বছৰৰ কষ্ট ইমান সহজতে শেষ হ'ব দিব নোৱাৰো মোৰ কিবা ডাঙৰ প্লেন ভাবিব লাগিব লাগিলে তেজেৰে হাত ৰাঙলি কৰিম কিন্তু সম্পত্তি মোৰ কৰিয়ে এৰিম বাহ ভাইটি বাহ কি প্লেন কৰিলা মানিছো তোমাক সকল আমাৰ সম্পত্তিৰ বাবে 7 বছৰ ধৰি প্লেন কৰি আছা তোমাৰ হাত তেজেৰে ৰাঙলি কৰিব নালাগে তুমি 7 বছৰ ধৰি কৰা প্লেন মই 1 ছেকেণ্ডত সাকসেস কৰি দিম গোটেই সম্পত্তি তোমাৰ নামত কৰি দিম তুমি এটা কথা কোৱা তোমাৰ দাদা আৰু মোৰ সন্তান সঁচাকৈ পাহিৰে কিন্তু মইতো মৃত সন্তান জন্ম দিছিলো তেন্তে পাহি মোৰ সন্তান কেনেকৈ হ'ল তুমি পাহিক মোৰ আৰু তোমাৰ দাদাৰ সন্তান হয় বুলি কিয় কৈ আছা কোৱা ভাইটি তোমাৰ যিমান টকা লাগে সকলো লৈ লোৱা তুমি সেইটো এনসাৰ দিয়া ভাইটি বাইদেউ সেও একো নক'ব মই আপোনাক সকলো কৈ আছো আপুনি শুনক পাৰিলে আপুনি মোক ক্ষমা কৰি দিব কিন্তু বিশ্বাস কৰক মই এইটো প্লেনৰ বিষয়ে জনা নাছিলো মানে আপোনাৰ সন্তান জীয়াই আছে বুলি মই আগতে জনা নাছিলো আচলতে আপুনি মৃত সন্তান জন্ম দিয়া নাছিলে আপোনাৰ সন্তানক সেও নিৰ্মালী নামৰ মানুহ এজনীৰ হাতত দিছিল পালিবলৈ আৰু আপোনাক মিছাকৈ কৈছিল আপুনি মৃত সন্তান জন্ম দিছে বুলি নাৰ্ছেও টকাৰ লোভত পৰি মিছা কথা ক'লে সেই সময়ত দাদাটো নাছিলেই মই আৰু এওঁহে আপোনাক হস্পিটাললৈ লৈ গৈছিলো কিন্তু বিশ্বাস কৰক আপোনাৰ দৰে ইমান দিনে ময়ো আপুনি মৃত সন্তান জন্ম দিছে বুলিয়ে ভাবি আছিলো কিন্তু সিদিনা সেও নিৰ্মালী নামৰ মানুহজনীৰ লগত কিয় ইমান কথা পাতে সুধোতে মোক এইবোৰ জনালে এওঁৰ লগত ময়ো লোভী হৈ গৈছিলো মোৰ ল'ৰা ছোৱালীকেইটাৰ কথা চিন্তা কৰি ময়ো লোভী হৈ গৈছিলো বাইদেউ ক্ষমা কৰি দিব পাৰিলে আমাক পাৰিলে আপুনি ক্ষমা কৰি দিব বাইদেউ মা দেউতা তোমালোকে মোক ইমান মৰম কৰা মা তুমি মোক বেছি মৰম কৰা মা আগৰ মায়ে মোক কিমান গালি পাৰিছিলে ভিক্ষা খুজি টকা দিলেও তোমাৰ দৰে মৰম কৰা নাছিলে মা দেহা সেইবোৰ তুমি এটা বেয়া সপোন ভাবি পাহৰি যোৱা সেইবোৰ কেতিয়াও আৰু মনত নেপেলাবা মই আৰু তোমাৰ দেউতাই তোমাক বহুত বেছি মৰম কৰো এজনী আমি তোমাক বহুত বেছি মৰম কৰো তুমি ইমান দিনে এটা বেয়া সপোনহে দেখি আছিলা সেই বেয়া সপোনৰ পৰা সাৰ পালা মই তোমাৰ জন্মদাতা দেউতা আৰু অঞ্জলি তোমাৰ মা তোমাক জন্ম দিয়া মা সেইটোৱে সঁচা দেউতা মা মই পঢ়া টেবুলত যাওঁ তোমালোকে কথা পাতা মোৰ
আইজনীয়ে চাগে এইবোৰ কেতিয়াও পাহৰিব নোৱাৰে। অঞ্জলি, ভাইটিয়ে আমাৰ লগত ইমানখিনি কৰিলে, তুমি মোক একো নজনালা। অকল এটাই ক'লা, সকলো সম্পত্তি সিহঁতৰ নামত কৰি সিখন ঘৰ ত্যাগ কৰিবলৈ, আৰু সিখন ঘৰ এৰি ইয়ালৈ অহাৰ পিছতহে সঁচাটো জনালা। যদি গম পালো হয় ভাইটি আইজনীৰ লগত আমাৰ লগত এনেকুৱা ষড়যন্ত্ৰ কৰিছে বুলি, কেতিয়াও সম্পত্তি সিহঁতৰ নামত নকৰিলো হয়। তুমি আগতে যদি এবাৰ সেইবোৰ কথা মোক জনালা হয়। মই তোমাক এইবোৰ কথা জনালে তুমি জানো সিহঁতক সম্পত্তি দিলা হয়? বাবু আৰু চুমিক মই পাহিৰ দৰে মৰম কৰো, বহুত বেছি মৰম কৰো। ভাইটিয়েতো একো নকৰে, আমাৰ দুয়োৰে চাকৰি আছে, সেইবাবেহে আধা সম্পত্তি বাবু আৰু চুমিৰ নামত কৰি দিলো। নিবেদিতাই মোক সিখন ঘৰত থাকিবলৈ বৰ জোৰ দিছিলে জানানে, কিন্তু মই মোৰ পাহিক লৈ সিখন ঘৰত থকাটো সুৰক্ষিত নহয় বাবে ইয়ালৈ গুচি আহিলো। আৰু ভাইটিৰ সঁচাটো তোমাক কৈ তোমালোকৰ মাজৰ সম্পৰ্ক বেয়া কৰিব বিচৰা নাছিলো, কিন্তু ভাইটিয়ে যিটো কাণ্ড কৰিলে মই নিজে এতিয়া নিবিচাৰো ভাইটিৰ লগত মোৰ বা তোমাৰ কিবা সম্পৰ্ক থকাটো। বাবু আৰু চুমিৰ একো ভুল নাই। সিহঁতক মই আগতে যিমান মৰম কৰিছিলো এতিয়াও বহুত মৰম কৰো। পাহিৰ দৰে মই সিহঁতকো বহুত বেছি মৰম কৰো, কিন্তু ভাইটিক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। ভাইটি আৰু নিৰ্মালী দেৱীয়ে যিটো কাণ্ড কৰিছে সিহঁতক শাস্তি দিয়া উচিত আছিল, কিন্তু তুমিহে সিহঁতক একো শাস্তি দিব নিদিলা। সিহঁতৰ বাবে মোৰ আইজনীৰ ইমান বছৰ ইমান কষ্টৰে জীৱন যাপন কৰিব লগা হৈছে, আৰু আমি আমাৰ নিজৰ সন্তানৰ পৰা ইমান দূৰত থাকিব লগা হৈছে। মোৰ আইজনীয়ে ভিক্ষুৰ দৰে জীৱন যাপন কৰিব লগা হৈছে। সেইবোৰ কথা মোৰ মনত পৰিলে মোৰ গাৰ নোম শিয়ৰি উঠে জানানে তুমি।